আৰু এতিয়া আমি সায়েন্স মিউজিয়ামৰ ফালে যাম তাৰপিছতে সায়েন্স মিউজিয়ামত গৈ পেলাই আপোনালোকক দেখাম গতিকে ভিডিঅ'টো চাওক এয়া ভিডিঅ'টো চাই যাওক আৰু আমি এয়া পাম আৰু বেছি দেৰি নাই অলপ পাছত পাম মানে বাছখন অলপ আগত গুচি গ'ল আগত নমাই দিলেগৈ জেগা থাকি আহিলে সেইকাৰণে খোজকাঢ়িবলগীয়া হৈছে গতিকে আপোনালোকে চাই যাওক তাত গৈ পাই লওঁ তাৰপিছত বাকীখিনি আপোনালোকক দেখাম ফাইনেলি গৈ আছোঁ চাবৰ বাবে আৰু মাহঁত আহি আছে ইয়াৰ পাছফালে অলপ দেৰি হ'ল অহা মানে ৰৈ আহিছে বাছখন কিবা কাৰণত তো চাই যাব শেষলৈকে ভিডিঅ'টো দেখাই যাম কি বস্তুনো এতিয়া নতুন নতুনকৈ আনিছেনে কিবা নে আগৰখিনিকৈ আছে তো চাই থাকক যদি নতুন নতুন আনিছে তেনেহ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু গোটেইখিনি যদি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকক চ' ফাইনেলি পাই গ'লোহে আমি সায়েন্স মিউজিয়াম এইখনে সেইখন যিখনৰ কথা কৈ আছোঁ সায়েন্স মিউজিয়াম এইটো বাহিৰটো বন্ধ মৰি নাযাওঁ এটা বহুত দুখবৰ মানে টিকেট কৰিব লাগে সোমাবলৈ কিন্তু তাত মানুহ আছে গেটত এই দুজন বহি আছে এই মানুহজন কৈছে যে সায়েন্স মিউজিয়াম বন্ধ কৰোণাৰ কাৰণে মিউজিয়ামখন বন্ধ কৰি থৈছে মই ভাবিছিলোঁ এনেকুৱা কিবা এটা হ'ব বুলি কিন্তু উপায় নাই বাহিৰে বাহিৰে দেখাইছোঁ কিবা আছে নেকি বাহিৰে বাহিৰে দেখাইছোঁ ইয়াত ওচৰতে কিবা আছে আৰু উপায় নাই সেয়াই আৰু কপাল বেয়া উপায় নাই বন্ধ কপাল বেয়া এনেই আহিলোঁ ইমান দূৰ এনেই আহিছোঁ আঁতৰৰ পৰা দেখাওঁ এইখন সায়েন্স মিউজিয়াম বন্ধ সোমাব নিদিয়ে